মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এনিমেলছ নামৰ এই কবিতাটি। এনিমেলছ মানে কি? এনিমেলছ মানে জীৱ-জন্তু, হয়নে? আৰু এই কবিতাটো লিখিছে ৱাল্ট হুইটমেনে। ৱাল্ট হুইটমেনৰ জন্ম হৈছিল আমেৰিকাত 1819 চনত। তেওঁ এজন আমেৰিকান পয়েট হিচাপে জনা যায়। এতিয়া এই কবিতাটোত আমি কি পাম? ওপৰত ৰঙা যিখিনি ঠাইত লিখা হৈছে যে দ্য পয়েট টেলছ আছ ডেট হি ফিলছ মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ হুম হি ফাইণ্ডছ কমপ্লিকেটেড এণ্ড ফলছ। ইয়াত কবিয়ে কৈছে যে তেওঁ অনুভৱ কৰে, হি ফিলছ, তেওঁ অনুভৱ কৰে, কি অনুভৱ কৰে? মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ। তেওঁ জীৱ-জন্তুবোৰৰ লগত বেছি ঘৰুৱা অনুভৱ কৰে, জীৱ-জন্তুবোৰৰ লগত মানুহতকৈ বেছি। এতিয়া মানুহক তেওঁ কি বুলি কৈছে? হি ফাইণ্ডছ কমপ্লিকেটেড, তেওঁ জটিল বুলি কৈছে, আৰু লগতে ফলছ, মিছলীয়া। এই মিছলীয়া আৰু জটিল প্ৰকৃতিৰ মানুহতকৈ কবিয়ে জীৱ-জন্তুৰ লগত থাকি বেছি ঘৰুৱা অনুভৱ কৰে। গতিকে এই কবিতাটিত আমি মানুহ আৰু জীৱ-জন্তুৰ লগত কৰা এক তুলনা আমি পাম। এতিয়া আমি আৰম্ভ কৰোঁ আহাচোন। I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. ইয়াত কি কৈছে যে I think, মই ভাবোঁ, I could turn and live with animals. যদি মই ৰূপান্তৰ হ'ব পাৰিলোহেঁতেন, টাৰ্ণ মানে ৰূপান্তৰ হোৱা, এণ্ড লিভ উইথ এনিমেলছ, আৰু জীৱ-জন্তুবোৰৰ সৈতে বসবাস কৰিব পাৰিলোহেঁতেন। দে আৰ ছ' প্লেচিড, সিহঁতবোৰ অত্যন্ত প্লেচিড মানে কি? শান্ত প্ৰকৃতিৰ। সিহঁতবোৰ অত্যন্ত শান্ত প্ৰকৃতিৰ। এণ্ড ছেল্ফ কণ্টেইণ্ড মানে স্বয়ংসম্পূৰ্ণ, নিজৰ যিখিনি আছে সেইখিনিক লৈয়ে তেওঁলোক সন্তুষ্ট। আই ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং, মই থিয় হওঁ আৰু সিহঁতক মই বহু সময় ধৰি চাই থাকোঁ। এতিয়া পিছৰ লাইনটো চোৱা। দে ডু নট চুইট এণ্ড হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন। ইয়াত চুইট মানে কি? ঘামা। অ'কে, সিহঁতে নাঘামে। কি নাঘামে কৈছে? এণ্ড হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন, সিহঁতে নিজৰ পৰিস্থিতিক লৈ সিহঁতে নাঘামে, অৰ্থাৎ মূৰ নঘমায়। আৰু হোৱাইন মানে আপত্তি কৰা, আৰু আপত্তিও নকৰে। সিহঁতৰ কণ্ডিশ্যনক লৈ, সিহঁতৰ পৰিস্থিতিক লৈ সিহঁতে মূৰ নঘমায় আৰু আপত্তিও নকৰে। দে ডু নট লাই এৱেক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দেয়াৰ চিনছ। দে ডু নট লাই এৱেক মানে উজাগৰে থকা। অ'কে, এৱেক মানে সাৰ পাই থকা। অ'কে, ইয়াত কৈছে যে সিহঁতে ৰাতি আন্ধাৰত উজাগৰে থাকি সিহঁতৰ পাপৰ বাবে চকুলো নুটুকে। উইপ ফৰ দেয়াৰ চিনছ, উইপ মানে কন্দা বা চকুলো টুকা, ফৰ দেয়াৰ চিনছ মানে কি? পাপ। অ'কে, এই লাইনটোত কোৱা হৈছে যে সিহঁতে আন্ধাৰ ৰাতি উজাগৰে থাকি আৰু সিহঁতে নিজৰ পাপৰ বাবে চকুলো নুটুকে। দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড। দে ডু নট মেক মি চিক। অ'কে, চিক মানে কি? বেমাৰী। অ'কে, চিক মানে কি? বেমাৰী। ডিছকাছিং দেয়াৰ ডিউটি টু গড মানে ভগৱানৰ প্ৰতি কৰ্তব্য। অৰ্থাৎ ইয়াত কৈছে যে সিহঁতে ভগৱানৰ প্ৰতি থকা সিহঁতৰ কৰ্তব্যৰ বিষয়ে আলোচনা কৰি মোক বিৰক্ত নকৰে বা মোক বেমাৰী নকৰে। দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড, সিহঁতে ভগৱানৰ প্ৰতি থকা সিহঁতৰ কৰ্তব্যৰ বিষয়ে আলোচনা কৰি মোক বিৰক্ত নকৰে বা মোক বেমাৰী নকৰে। Not one is dissatisfied, not one is demented with the mania of owning things. Okay, ইয়াত কৈছে dissatisfied, satisfied মানে সন্তুষ্ট হোৱা, আৰু dissatisfied মানে কি? অসন্তুষ্ট। তাৰ পাছত চোৱা, ডিমেণ্টেড শব্দ অৰ্থ হৈছে উন্মাদনা। অ'কে, আৰু দ্য মেনিয়া অফ owning things, মেনিয়া মানে কোনো এটা কাম কৰিবৰ বাবে থকা হাবিয়াস, এক নিৰ্দিষ্ট বস্তুৰ প্ৰতি থকা হাবিয়াস বা আক্ৰোশ। আমি যে কওঁ মেনিয়া বুলি। অ'কে, কিবা এটা কাম কৰিবৰ বাবে আক্ৰোশ থকা, ঠিক আছে। আৰু owning things, মানে নিজৰ কৰি লোৱা, থিংছ মানে কি? বস্তু। এই লাইনটোত কোৱা হৈছে যে নট ওৱান ইজ ডিছছেটিছফাইড, কোনো এটাই অসন্তুষ্ট নহয়, কোনো প্ৰাণীয়ে, কোনো জন্তুৱে অসন্তুষ্ট নহয়, মানুহৰ দৰে অসন্তুষ্ট নহয়।
মানুহেহে সকলো ক্ষেত্ৰতে অসন্তুষ্ট হোৱা দেখা যায় কিন্তু জীৱ-জন্তুবোৰ অসন্তুষ্ট নহয় not one is demanded with the many of owning things আৰু কোনো এটা জন্তুৱে বস্তুবোৰ নিজৰ কৰি লোৱাৰ বাবে উন্মাদ নহয় ওকে কোনো জন্তুৱে বস্তুবোৰ নিজৰ কৰি লোৱাৰ বাবে উন্মাদ নহয় বা তেওঁলোকৰ সেই হাবিয়াসটো নাই not one kneels to another নীলছ মানে কি আঁঠু কঢ়াৰ কথা কৈছে নে নীল মানে কি নীল মানে আঁঠু ওকে ইয়াত আঁঠু কঢ়াৰ কথা কৈছে not one kneels to another কোনো এটাই অন্য এটাৰ আগত আঁঠু নলয় nor to kind that lived thousands of years ago আনকি হাজাৰ হাজাৰ বছৰ আগতে kind মানে nor to his kind that lived thousands of years ago তেওঁলোকৰ যিবোৰ পূৰ্ব প্ৰজন্ম হাজাৰ হাজাৰ বছৰৰ আগতে এই পৃথিৱীত বাস কৰা সিহঁতৰ পূৰ্ব প্ৰজন্ম বা পূৰ্ব জাতিৰ প্ৰতিও সিহঁতে আঁঠু নলয় সেই তেনেকুৱা সদস্যৰ আগতো সিহঁতে আঁঠু নলয় অৰ্থাৎ তেওঁলোকে কোনো কাৰোৰ আগতে সৰু নহয় বা কোনোৱে কাৰো আগত আঁঠু নলয় not one is respectable ওকে ইয়াত কোৱা হৈছে যে কোনো এটা পশুৱে পৃথিৱীখনৰ কোনো এটা পশুৱে আকৌ সন্মানীয় নহয় সিহঁতে ইজনে আনজনক এটাই আনটোক আকৌ তেনেকুৱাকৈ সন্মানো নকৰে বা আঁঠু নলয় or unhappy over the whole earth আৰু এই পৃথিৱী সমগ্ৰ পৃথিৱীখনত থকা কোনো জন্তুৱে আকৌ অসুখীও নহয় আনহেপি মানে কি অসুখী হেপি মানে সুখী হয়নে আনহেপি মানে অসুখী ইয়াত কৈছে যে not one kneels to another nor to his kind that lived thousands of years ago not one is respectable or unhappy over the whole earth ইয়াত কৈছে কোনো এটাই অন্য এটাৰ আগত আঁঠু নলয় আনকি হাজাৰ হাজাৰ বছৰ পূৰ্বে বাস কৰা নিজৰ প্ৰজাতিৰ একোটা সদস্যৰ আগতো আঁঠু নলয় সমগ্ৰ পৃথিৱীখনৰ কোনো এটা পশুৱে সন্মানীয় বা অসুখী নহয় সমগ্ৰ পৃথিৱীখনত থকা কোনো পশুৱে সন্মানীয়ও নহয় বা তেওঁলোক সিহঁত অসুখীও নহয় so they show their relations to me and I accept them show their relations show মানে দেখুৱাই their relations সিহঁতৰ সম্পৰ্ক I accept কৰা মানে কি accept মানে আদৰি লোৱা হয়নে ওকে ইয়াত কৈছে যে সেয়েহে so they show their relations to me সেয়েহে সিহঁতে মোৰ সৈতে সিহঁতৰ সম্বন্ধ দেখুৱায় and I accept them আৰু মই সিহঁতক আদৰি লওঁ they bring me tokens of myself সিহঁতে মোৰ ওচৰলৈ নিজস্ব প্ৰতীক ওচৰলৈ লৈ আহে they bring me tokens of myself okay tokens মানে ইয়াত প্ৰতীক বুলি কৈছে সিহঁতে মোৰ ওচৰলৈ মোৰ নিজস্ব প্ৰতীক লৈ আহে they evince them plainly in their possession সিহঁতে সেইবোৰ স্পষ্টভাৱে প্ৰদৰ্শন কৰে ওকে সিহঁতে সেইবোৰ স্পষ্টভাৱে প্লেইনলি সিহঁতে সেইবোৰ মানে দেখুৱায় পছেছন কৰে ওকে প্ৰদৰ্শন কৰে ইয়াত কৈছে যে সিহঁতে মোৰ টকেনবোৰ অৰ্থাৎ মোৰ নিজস্ব প্ৰতীকবোৰ ইয়াৰ আকৌ নিজস্ব প্ৰতীক বা মোৰ টকেন বুলি পেনে যিখিনি কৈছে সেইখিনি হৈছে মানুহৰ ভাল গুণ ইয়াত কবিয়ে নিজৰ কথা কৈছে কবি এজন কি মানুহ হয়নে নহয় ইয়াত মানুহৰ ভাল গুণবোৰ কথা কৈছে গতিকে জীৱ-জন্তুবোৰে কবিৰ ওচৰলৈ ভাল গুণবোৰ কবিৰ নিজস্ব ভাল সেই আগৰ গুণবোৰ লৈ আহে they evince them plainly in their possession সিহঁতে সেইবোৰ ভালৰে প্ৰদৰ্শন কৰে I wonder where they get those tokens মই আচৰিত হওঁ wonder মানে কি আচৰিত হওঁ মই আচৰিত হওঁ ক'ত সিহঁতে সেই টকেনবোৰ সেই গুণবোৰ বা সেই প্ৰতীকবোৰ মোৰ ভাল গুণবোৰ ক'ত পালে মানুহৰ ভাল গুণবোৰ ক'ত পালে did I pass that way huge times ago and negligently drop them did I কবিয়ে নিজকে প্ৰশ্ন কৰিছে যে did I pass মানে অতিক্ৰম কৰি অহা that way সেই ৰাস্তা সেই পথ huge times ago বহু সময় পূৰ্বে and negligent মানে কি carelessly অসাৱধানতাৰে drop them ক'বাত পেলাই থলো ওকে ইয়াত কৈছে যে মই আচৰিত হওঁ ক'ত সিহঁতে সেই টকেনবোৰ পালে বা সেই প্ৰতীকবোৰ ক'ত পালে মই নিজে সেই ৰাস্তাৰে আহোঁতে মই কেতিয়াবা কেয়াৰলেছলি মই অসাৱধানতাৰে কেতিয়াবা মই সেইবোৰ পেলাই থৈ আহিছিলোঁ নেকি ওকে এতিয়া সিহঁতে সেইবোৰ বুটলি ল'লে আৰু মোক এতিয়া সিহঁতে সেইবোৰ প্ৰদৰ্শন কৰে এই শেষৰ কথাখিনিত কবিয়ে জীৱ-জন্তুবোৰে মানুহৰ ভাল গুণবোৰ লোৱাৰ কথা কৈছে ওকে মানুহৰ যিবোৰ ভাল গুণ সেইবোৰ বহু বছৰ আগতে মানুহে হেৰুৱাই পেলাইছে
হেৰুৱাই পেলাইছে নেকি কবিয়ে এইটো প্ৰশ্ন কৰিছে যে মানুহে সেইবোৰ হেৰুৱাই পেলাইছে নেকি যাৰ বাবে আজি জীৱ জন্তুবোৰে আকৌ সেইবোৰকে আমাৰ ওচৰত দেখুৱাবহি পাৰিছে অ'কে অৰ্থাৎ জীৱ জন্তুবোৰে সেই ভাল গুণবোৰ মানুহৰ পৰাই পালে বহু আগতে মানুহে যিবোৰ হেৰুৱাই আহিছে এতিয়া সেইবোৰ আহি আমাৰ আগত মানে প্ৰদৰ্শন কৰে বুজি পাইছানে ইয়াত কবিয়ে মানুহতকৈ জীৱ জন্তুক উচ্চ আসন দিছে বুজি পাইছা অৰ্থাৎ মানুহৰ সেই আগৰ ভাল গুণবোৰ আগৰ ভাল প্ৰকৃতিবোৰ মানুহে ক'ৰবাত হেৰুৱাই পেলাইছে আৰু আজি জীৱ জন্তুবোৰে আমাৰ আগত সেই সিহঁতৰ ভাল গুণবোৰ আমাক দেখুৱাব পাৰিছে বুজি পাইছা নিশ্চয় কবিতাটো আৰু কবিতাটো পঢ়োঁতে সদায় তোমালোকে কিতাপখন উলিয়াই ল'বা উলিয়াই লৈ তোমালোকে ভিডিঅ'টো শুনিবলৈ যত্ন কৰিবা আৰু শেষত কি লিখিছে ৱাল্ট হুইটমেন ফ্ৰম ছং অফ মাই চেল্ফ ইন লিভছ অফ গ্ৰাছ অ'কে লিভছ অফ গ্ৰাছ নামৰ সেই সংকলনখনৰ কবিতা সংকলনখনৰ ছং অফ মাই চেল্ফ তাৰ পৰা এই কবিতাটো উঠাই অনা হৈছে আজিলৈ ইমানতে এৰিছোঁ থেংক ইউ